Hello, hi, welcome back to my YouTube channel. কেইদিনমানৰ আগত আপোনালোকৰ আগত এটা মই ভিডিঅ' দিছিলোঁ। ভিডিঅ'টোত এডোখৰ ঠাই মই কোৰ মাৰিছিলোঁ, তাত কিছুমান খেতি কৰিম বুলি কৈছিলোঁ আপোনালোকৰ আগত। যিহেতু বৰ্তমান এতিয়া বতৰটো অলপ বেয়া, কাৰণ বৰষুণ দি আছে, কেতিয়াবা ঘপককৈ ৰ'দ দিয়ে, কেতিয়াবা বৰ ডাঙৰ বৰষুণ দিয়ে। বৰষুণ হৈ থকাৰ কাৰণে তো এতিয়া মই সেই ঠাইডোখৰত টিপাল দিব লাগিব। তো টিপাল দিবলৈ কাৰণে মই বাঁহেৰে এটা ঘৰ নিৰ্মাণ কৰিব লাগিব। তো বাঁহেৰে ঘৰ নিৰ্মাণ কৰোঁ আহক। তো আপোনালোকৰ আগত মই বাঁহ কাটি আনিম, বাঁহ কাটি আনি এতিয়া মই এটা ঘৰ বনাম খাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই বাঁহ কাটিবলৈ আহি গ'লোঁ। বাঁহ চাই লৈছোঁ কোনজোপা কাটিলে ভাল হয়। বৰ জাজত কাটিলে উলিয়াবলৈ দিগদাৰ হ'ব, অকলে আছোঁ যিহেতু। তো মুকলি চাই এটা কাটিব লাগিব। চাওঁ কোনটো চাই লওঁ, এইটোকে কাটোঁ নেকি। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। सहनी हमें सजा है, हम हैं बाजारों के, सबकी नजर यहाँ है, हर चीज राज है, अब है जो है वो समा है, तुम रह सकी तो रबा है। এইখন পলিথিন এতিয়া লগাম। এতিয়া মই গাঁঠি দি লৈছোঁ টিপালখন ভালছে। আৰু এতিয়া মই শাকৰ ঘৰটো বনাম। এতিয়া এই টিপালখন গাঁঠি ভালছে দি পিনি শাকৰ ঘৰটোৰ ওপৰত দিব লাগিব। এইখন পলিথিন আনিছোঁ, পলিথিনখন এনেকৈ বান্ধি ল'ব লাগিব। এয়া গাঁঠি দি লৈছোঁ। এইটো ফাইনেলি ঘৰটো হ'লগৈ, শাকৰ ঘৰটো ফাইনেলি হৈ গ'লগৈ। এইটো ওপৰতো চাওক কি ধুনীয়াকৈ অলপ বনাইছোঁ। ইয়াতে শাকৰ গুটি সিঁচিব লাগিব। এইটো ঘৰটো ফাইনেলি বৰ কষ্টৰ মূৰত হ'লগৈ। আৰু আপোনালোকে চাওক, এইটো ঘৰটো অলপ বেছি ডাঙৰ নহয়, কিন্তু সৰু হ'লেও ইয়াত যথেষ্ট শাক ধৰিব। এইটো চাওক ধুনীয়াকৈ এইটো বনোৱা হৈছে। এইটো অলপ 10 ফুটমান হ'ব দীঘল। এই ঘৰটো চাওক, খান্দি দিব লাগিব অলপ সৰুকৈ, অলপ মাটিটো শুকাই লওক, তেতিয়া আছে জেকটো গ'লে গুটি সিঁচি দিব লাগিব। अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके। দেখিলে নে, এই ঘৰটো হৈ গৈছে, কমপ্লিট হৈ গ'ল। আৰু কাম কৰি গধূলি হৈ গ'লগৈ। ঘৰটো যেনে তেনে কমপ্লিট কৰিলোঁ, একেদিনাই কমপ্লিট কৰিছোঁ। একেদিনাই মানে আবেলিৰ পৰা ধৰিছোঁ, আবেলিৰ পৰা জিল কিনি আনি লগাইছোঁ। লগাই মেলি ক্লিয়াৰ কৰি দিলোঁ। এতিয়া এইটো অলপ জেক হৈ আছে, এই মাটিটো অলপ জেক হৈ আছে। এই জেকটো আপোনাৰ এই জেক দেখিছেনে, এই জেকটো শেষ হ'লে আপোনাৰ গুটি সিঁচি দিম। আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাব। আৰু নতুনকৈ আহিছে যদি মোৰ চেনেলটো চাবলৈ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব। ঠিক আছে, থেংক ইউ, বাই বাই।